নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এনেকুৱা এটা খেল দেখুৱাম। এই যে আপোনালোকে শুনা পাই থাকে নহয়, লাইট যে আপোনাৰ যাদুকৰী লাইট জ্বলোৱা, এই আজি লাইট জ্বলোৱা খেলটো আপোনালোকক দেখুৱাম। এই খেলটো দেখুৱাবলৈ দুজন মানুহ লাগে, কিন্তু এজন মানুহে দিগদাৰ হয়। ধৰক এইটো মই এতিয়া চুইচ থকা হ'ব পাৰে, বেটেৰী থকা হ'ব পাৰে, এইটো ভাবিব পাৰে। সেইকাৰণে মই আৰু এজন বৰ্তা আছে আমাৰ লগত। এই লাইটটো বৰ্তাক প্ৰথমতে চাবলৈ দিম, তেখেতে জ্বলাব পাৰে নেকি, কিবা চুইচ আছে নেকি, আপোনালোকে প্ৰমাণ পাব তেতিয়া মুখৰ আগতে। বৰ্তা আপুনি অকণমান আগুৱাই আহক। এইটো কিবা চুইচ আছে নেকি, আপুনি জ্বলাব পাৰে নেকি, এবাৰ চাওকচোন। কিবা চুইচ আছে নেকি, পিটিকি মেলি চাওক। পাৰিব নেকি জ্বলাব? জ্বলাব নোৱাৰিম। কিবা চুইচ আছে? নাই। টিপি টাপি চাওক, এনেকৈ চাওক, টিপি টাপি চাওক, কি জ্বলেই নেকি? একো নাই, নজ্বলিব। মই ইয়াক এতিয়া যাদু মাৰি মই জ্বলাম আপোনাৰ মুখৰ আগতে। বন্ধুসকল, এই বৰ্তাক দেখুৱালোঁ, আপোনালোকে নিশ্চয় প্ৰমাণ পাইছে যে ইয়াত কোনো চুইচ নাই, এইটো কোনো হেৰি নহয়, ইয়াত বেটেৰী নহয়, টিপিলে নজ্বলে, এইটো কোনো হেৰি নহয়, পকালে নহয়, এইটো কোনো হেৰি চিষ্টেম নাই। বৰ্তা আৰু এবাৰ চাই লওক, আপুনি জ্বলাব পাৰে নেকি, এবাৰ আপুনি চাই লওক আকৌ। নাই। কিবা চুইচ আছে নেকি? নাই। লৰচৰ কৰি চাওক। একো নাই। একো নাই। ঠিক আছে বন্ধুসকল, আজি বেছি কথা নাপাতোঁ। আজি আপোনালোকক মই এইটো এতিয়া যাদু কৰি আপোনালোকৰ মুখৰ আগত মই লাইটটো জ্বলাই দেখুৱাম। আপোনালোকে নিচিনা আগতে টিভিবিলাকত প্ৰায় দেখা পোৱা যায়, এইটো খুব এটা পুৰণা যাদু হয়। এই বস্তুটো মই আপোনালোকক সেইকাৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এই লাইটটো মই এতিয়া যাদু কৰি আপোনালোকৰ মুখৰ আগত জ্বলাম, চাব। এইটো আপোনালোকে দেখা পাইছে, অকণমান পোহৰ হৈ আছে, আপোনালোকে ধৰিব পৰা নাই। এইটো দেখিলে যাদু, এই আপোনালোকে দেখা পাইছে জ্বলি আছে লাইটটো। এইটো চাওক, ধৰিব পাৰিছে? লাইটটো জ্বলিছে, যাদু। আপুনি আৰু এবাৰ চাওক, এইটো আছে নেকি কিবা চুইচ? নাই, একো নাই। বন্ধুসকল, যদি ভাল লাগে আমাৰ চেনেলটি আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব, আৰু এনেধৰণৰ আপোনালোকক যাদু দেখুৱাবলৈ চেষ্টা কৰিম। ভাল যাদু, যিবিলাক পুৰণা হয়, যিবিলাক নতুন যাদু আহিব, সকলো যাদু মই আপোনালোকক ভাঙি পাতি দেখুৱাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকক পিছলৈ শিকাবলৈ চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ, আৰু বৰ্তা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এইকণ সময় দিয়াৰ বাবে। আৰু বন্ধুসকল, ভিডিঅ'টো আজি ইয়াতে সমাপ্ত দিলোঁ। জয় অসম।